স্বাগতম জনাইছো এভৰিডে উইথ মানচিলৈ। আজি এটি নতুন ৰেচিপি লৈ আহিছোঁ। এয়া হৈছে কোমোৰাৰ হালৱা ৰেচিপি। আমি সকলোৱে কোমোৰা হাঁহৰ মাংসৰ লগতে বেছিকৈ খাওঁ, কিন্তু আজি আমি বনাম কোমোৰাৰ হালৱা ৰেচিপি। তেন্তে আহক কোমোৰাৰ এই নতুন ৰেচিপি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এনেদৰে সৰু সৰুকৈ 4ডোখৰ কোমোৰা লৈ লৈছোঁ আৰু ইয়াৰ বাকলিখিনি গুচাই লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াতকৈ বেছিও ল'ব পাৰে। এতিয়া এখন ৰুকনি লৈছোঁ। ৰুকনিখনত প্ৰথমতে কোমোৰাখিনি কোমল ছাইডত ৰুকি ল'ম। এতিয়া অলপমান কোমোৰা মই ৰুকনিখনৰ ডাঙৰ ছাইডতো ৰুকি ল'ম। আপোনালোকে একেটা ছাইডতে ৰুকি ল'ব পাৰিব। মই কিন্তু অলপমান ডাঙৰ আৰু অলপমান সৰু মিক্সকৈ ৰুকি লৈছোঁ। কোমোৰাখিনি ৰুকা হৈ গ'ল। এতিয়া এখন কেৰাহীত 2 চামুচ ঘি দি ল'ম। ঘিখিনিত কেইটামান কাজু প্ৰথমে ফ্ৰাই কৰি ল'ম। কাজুখিনি ফ্ৰাই কৰি উলিয়াই দিছোঁ। ইয়াতে পুনৰ 2 চামুচ ঘি দিছোঁ। ঘিখিনি দি ইয়াত কোমোৰাখিনি দি দিম। এতিয়া মিডিয়াম ফ্লেমত কোমোৰাখিনিৰ পানী শুকুৱালে ইয়াক ভাজি থাকিম। এয়া কোমোৰা পানীখিনি শুকাই গৈছে। এতিয়া ইয়াতে আধা কাপতকৈ অলপ বেছি চেনি দিছোঁ। আপোনালোকে কোমোৰা কিমান লৈছে আৰু মিঠা কিমান খায় সেইটো হিচাপতে চেনি দি ল'ব। চেনিখিনি দিয়াৰ পিছত এইখিনি 5 মিনিটমানৰ বাবে কণ্টিনিউৱাছলি লৰাই ভাজি থাকিব লাগিব। ইয়াতে কেইটামান কিচমিচ দি দিছোঁ। কিচমিচখিনি দি পুনৰ এইখিনি ভাজি থাকিম। কোমোৰাখিনি 5 মিনিটমান ভজা হৈ গৈছে। এতিয়া ইয়াতে আধা চামুচ ইলাচি পাউডাৰ দি দিছোঁ আৰু আগতে ফ্ৰাই কৰি থোৱা কাজুকেইটাও দি দিছোঁ লগতে। এতিয়া এইখিনি পুনৰ ল' ফ্লেমত 10 মিনিটমানৰ বাবে পুনৰ ভাজি থাকিম। দহ মিনিটমান ভজাৰ পিছত কোমোৰাখিনি এটা সুন্দৰ ৰং উঠি আহিছে, দেখিছেই। একেবাৰে শেষত আৰু 2 চামুচ ঘি দি দিছোঁ কোমোৰাখিনিত। এতিয়া কোমোৰাখিনিৰ লগত ঘিখিনি মিলাই ভালদৰে ভাজি ল'ম। এয়া আমাৰ কোমোৰাৰ হালৱা ৰেডি হৈ গ'ল। তেন্তে এনেদৰে কোমোৰাৰ হালৱা বনাওক আৰু ঘৰৰ লগতে আলহীকো খুৱাই প্ৰশংসা পাওক। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে আহিবলগীয়া মোৰ সকলো ভিডিঅ'ৰে ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তেন্তে পুনৰ এটি নতুন ৰেচিপি ভিডিঅ' লৈ আহিম। এতিয়ালৈ বাই বাই।